এতিয়াহে আপোনাৰ চুৰ কৰে তেওঁলোকে মানুহৰ কমিটমেণ্টবিলাক পূৰা নকৰিব এতিয়া যেতিয়া ৰাইজে সেইবিলাক কথা ধৰা পেলাইছে যেতিয়া জানিছে যে মানুহৰ মনত তেওঁলোক নাই এতিয়া ভোট চুৰ কৰি তেওঁলোকে 2 নম্বৰী পদ্ধতিৰে বৈতৰণি পাৰ কৰিবলৈ আহিছে আমি তাৰেই যাতে কৰিব নোৱাৰে তাৰেই আপোনাৰ ট্ৰেইনিং যোগেদি আমি সকলোৱে প্ৰস্তুত হৈ আছোঁ যাতে আমি কোনো ধৰণৰ অবৈধ লোক আমাৰ ভোটাৰ লিষ্টত সোমাব নোৱাৰে আৰু যাতে কোনো সংযোজন বা আপোনাৰ বিয়োগ কোনো ধৰণৰ যাতে হ'ব নোৱাৰে একচুৱেল মানুহ যাতে ভোট দিয়ে সেই কথাটো চাব পাৰে সকলো ঠাইতে থাকিব লাগিব তেওঁ হোম মিনিষ্টাৰ তেওঁৰ এইটো দায়িত্ব যে তেনেধৰণৰ দুষ্কৃতি যদি কোনোবা আছে তেওঁলোকক সকলোৱে পৰায়ত্ব কৰা তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি দিয়া তেওঁৰ সেইটো দায়িত্ব তেওঁ দায়িত্ব পালন কৰিব নোৱাৰে কাৰণেতো বন্দুক দিবৰ কাৰণে আৰম্ভ কৰিছে তেওঁৰ কথাটো গোটেইটোতে হ'ল যে কি ধৰণৰ এটা পদ্ধতিত এটা অৱস্থা কৰি বৈতৰণি পাৰ হ'ব গতিকে তেওঁ এইটো নৈতিক দায়িত্ব এইটো আপোনাৰ প্ৰথম দায়িত্ব যাতে সকলো মানুহে সকলো ধৰণৰ উৎসৱ পাৰ্বণ যাতে ভালকৈ কৰিব পাৰে সেইটো এটা নৈতিক দায়িত্ব চৰকাৰ আপোনালোকে দেখিছে যে কোনজন বানাৰী হৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু মানৱেন্দ্ৰ শৰ্মা একে মানুহ নেকি একে মানুহ নহয় নহয় কাটি দিব এইটো আপোনালোকে একেটা গোটেই অসমতে দিব নেকি হিমন্ত বিশ্ব শৰ্মা আৰু মানৱেন্দ্ৰ শৰ্মা একেই যাব একে নহয় ঠিক তেনেকৈ ভগৱতী ৰাজপথ ডাঙৰীয়া যিটো সভাপতিজনে আৰু সাধাৰণ সম্পাদকজন কোনো ৰাজনীতি নোৱাৰে ভাইচ প্ৰেচিডেণ্ট কোনোবা কংগ্ৰেছ বিজেপি আৰু সমাজবাদী